জায়গাত ওলাইছো জায়গাটো খুব সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ আহি পাবহি জাগা দিৰিৰ পৰা পালোঁ মই দুধনৈ লেলাৰ হৈ সোমাইছোঁ আপোনালোকে চাই থাকিব আপোনালোকে প্ৰত্যক্ষ কৰিব পাইছে এইটো অভাৰব্ৰিজ হৈ ৰেলৱে যাৱা ৰাস্তা হ'ল গোৱালপাৰা দুধনৈ হৈ আহিছে মেঘালয় মেন্দি পথাৰ যাব ৰেলৱে ৰাস্তা আৰু এই ৰাস্তা দেখা পাইছে এইটো হ'ল ডাইৰেক্ট ডামৰা এই যাব ৰাস্তাটো আৰু এই আমি যিটো গৈ আছোঁ সেইটো ৰাস্তা যাব মেন্দি পথাৰ মেঘালয় পাইছোঁ ৱাও আপোনালোকে কি জানি গম পাইছে জাগাটো পাইছোঁ আমি এইটো আচৰিত খুব সুন্দৰ আপোনালোকে আহিব পাৰে গোৱালপাৰা জিলা দুধনৈৰ পৰা মোটামুটি 10-15 কিলোমিটাৰ হ'ব জাগাটো খুব সুন্দৰ ক্লিনেষ্ট জাগাটো এনেদৰে মেচিনটোৱে চাফা কৰি আছে এতিয়া আমি আহি পালোঁ জাগাটো আপোনালোকে চাই থাকিব এইটো হয় কাউণ্টাৰ এতিয়া বৰ্তমান অফ আছে খোলা নাই অকণমান আগত যাম আগত জাগাটো কেনেকা ক্লিনেষ্ট এনেদৰে জীৱনটো কেতিয়াবা মুকলি জাগাত ফ্ৰীডম ল'ব লাগে জীৱনটো কিয়নো এদিনহে সেয়েহে এনজয় পিচ ল'ব লাগে হয়নে সঁচাকৈয়ে জাগাটো খুব সুন্দৰ পৰিষ্কাৰ কৰি ৰাখিছে ইয়াতে এইটো হ'ল অসম মেঘালয় সীমান্তৰ ৰেলৱে ষ্টেচন তথা জাগাটো নলবাৰী এই আগতে অকণমান আপোনাৰ পঠিওৱা গৈ আছে এইটো হ'ল গীৰ্জা আছে আপোনালোকে পঠিওৱা গৈ আছে আপোনালোকে পঠিওৱা গৈ আছে এই ৰেলৱে ৰাস্তা হ'ল এই চাইডৰ পৰা হ'ল দুধনৈৰ পৰা আহিছে আৰু এইটো হ'ল ডাইৰেক্ট মেন্দি পথাৰ মেঘালয় যাব ৱাও কি জাগাৰে আচৰিত মানিব লাগিব ইমান পৰিষ্কাৰ ৰাখিছে এইটো হ'ল নলা এনেকৈ পানী যোৱা ৰাস্তা বনাইছে চাওক এইটো হ'ল ৰেলৱে ৰাস্তা হয় ইমান চাফা কৰি ৰাখিছে ইয়াত কোনো গন্ধ চন্ধ নাই কোনো ইয়াতে বহিলে কোনো দাগ চাক নহ'ব আপোনালোকে পঠিওৱা কৰিব আছে ইমান পৰিষ্কাৰ ৰাখিছে খুব ধুনীয়াকৈ ৰাখিছে ইয়াত বিন্দাছকৈ একচুৱেলি প্ৰশাসন নে গাঁৱৰ ৰাইজে লিখিছে ন' এনি উইন এলকহলিক অৰ ছেক্সুৱেল হাৰাছমেণ্ট ইন দ্য দিছ এৰিয়া বুলি লিখা আছে পেনাল্টিও লিখা আছে 1000 চাওক আচৰিত ডিচিপ্লিন বুলি ক'ব লাগিব এই জেগাখন তাৰমানে দুফালেও কাটিছে একচুৱেলি আগতে পাহাৰ আছিল এইটো পাহাৰ কাটি এইটো বনাইছে অলপ ভয় লাগে চাউণ্ডকেইটা চিক কৰি দি থাকে চাওক টক বুলি আৰু ওপৰৰ পৰা এনে পানী নিগুৰিছে এইখিনিত জাল দিছে টচেন তাৰৰ জাল মোৰ ঘূৰি যাব ৰে আপোনালোকে ইয়াত আহিলে কোনো চাৰ্জ টিকট কোনো ফিজ নালাগে আপোনালোকে নিজৰ ইচ্ছামতে আহিব পাৰে কোনো বাৰ তাৰিখ কোনো কিবা বন্ধ নাই ইয়াত এই ৰাস্তা হ'ব চিধা আসাম মেঘালয় বৰ্ডাৰ হৈ গৈছে
ডাইৰেক্ট মেঘালয় মিণ্টি পথাৰ ডাইৰেক্ট যাব। আপোনালোকে প্ৰত্যক্ষ কৰি পাইছে ইয়াত ৰ'দ গৰম দিলেও কোনো কিবা গৰমৰ অনুভৱ নাই, ঠাণ্ডা। কিন্তু এইটো ৰেলৱে ৰাস্তাৰ পৰা বেছি দূৰ নহয়, খুব 1 হাত 2 হাতহে হৈছে। তাৰ কাৰণে কিজানি তাৰ টচেন বনাই দিছে। এইটো কিজানি কিহৰ কাৰণে বিশেষকৈ কাটিব পৰা নাই, ইয়াৰ তথ্য আমি ক'ব নোৱাৰোঁ। ইয়াৰ কোনো প্ৰশাসনৰ মানুহ নাই বা ৰাইজৰ নাই। আচৰিত লাগিছে। দুজনে আহিছোঁ, অকল দুজনে আহিছোঁ আমি আহাতে গৰম পাইছিলোঁ, এতিয়া আহি ইয়াত ঠাণ্ডা লাগিছে, যেন চুইটাৰ পিন্ধিব লাগিব ইয়াত। আহক আপোনালোকে, আহক বিন্দাছ। প্ৰথম কৰিছে এইটো তামোল গছ, তাতে এইটো হ'ল ৰাবাৰ, মানে প্ৰাকৃতিকভাৱে চহকী। এইটো একচুৱেলি নতুন বনাই আছে, আপোনালোকে প্ৰথম কৰিছে চাওক, এইবিলাক নতুন বনাই আছে। আজিকালি প্ৰায়ভাগ জেগাতে খেৰ দেখা পোৱা নাযায়, এইটো খেৰেৰে বনাইছে। চাওক, এইটো সম্পূৰ্ণ হোৱা নাই, অৱশ্যে বনাই আছে। ৱাও, এইটো অৱশ্যে ক্লিয়াৰ হোৱা নাই কামকেইটা। পুহি যাং ৰে, আহক ৰাইজ। আপোনালোকে এইবাৰ হ'লে আহিব, যদিহে জাগাৰ ঠিকনা পোৱা নাই মোক কমেণ্টত জনাব, মই এড্ৰেছ সম্পূৰ্ণ দি দিম। ক'ত জাগা, কোন ৰাস্তা হৈ আহে এইটো মই সম্পূৰ্ণ জনাম। আপোনালোকে কমেণ্টত জনাব, চাই থাকিব কমেণ্টত। বাছ, বাহিৰত খুব গৰম, এতিয়া আমি যাবলৈ ওলাইছোঁ। বাই।